ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক নৱম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 4 টো বুজাই দিম আৰু অকায়ো দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মনোযোগেৰে চাবা, ভালকৈ বুজি পাবা আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰশ্নটো দিছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা। এতিয়া √9.3 বা কেনেকৈ কৰে সেইটো অকণ ভাবিব লগা কথা। সেইকাৰণে মই তোমালোকক ভালকৈ বুজাই দিম, ভালকৈ মনোযোগেৰে শুনি যাবা তোমালোকে জাষ্ট। তোমালোকে নিশ্চয় দেখিছা ইয়াতে মই এটা চিত্ৰ আঁকি থৈ দিছোঁ। এতিয়া চিত্ৰটো বুজিবৰ কাৰণে প্ৰথমতে আমি এডাল ইয়াতে ৰশ্মি আঁকিব লাগিব। ৰশ্মি আৰু ৰেখা কিন্তু বেলেগ বেলেগ। ৰশ্মি এইটো কয় যোনটো এটা বিন্দুৰ পৰা আৰম্ভ কৰি কেনে অসীমলৈ যায়, আৰু ৰেখা যোনটো এডালক কয় যোনডাল সংখ্যা ৰেখা 0 পৰা এফালেও যায় সেফালেও যায়, সেইডাল ৰেখা। আমি এতিয়া ৰশ্মি আঁকিম। ৰশ্মিডাল আমি কেনেকৈ আঁকিম? আমাক দিছিলে 9.3। আমি এটা স্থিৰ বিন্দু মানে এৰ পৰা আৰম্ভ কৰি কেনে 9.3 জোখলৈকে এডাল ৰেখা আঁকি ল'ম। এনেকৈ আঁকি কেনে আমি এইটো তাতে 9.3 য'ত পৰে তাতে এটা ডট দি ল'ম। তোমালোকে এটা কথা ভালকৈ শুনি লোৱা যে তোমালোকৰ যদি যোনটো ডট দিয়া এইটো উপস্থাপনৰ ডটকেইটা দিয়াত যদি অকণমান ইফাল সিফাল হয় তোমাৰ কিন্তু ছবিটো ভুল হ'ব পাৰে। মই এতিয়া কৈ লৈছোঁ। সেইকাৰণে তোমালোকে যেতিয়া চিনবিলাক দিবা এইটো জোখত সেইটো জোখত, তেতিয়াহ'লে কিন্তু ভাল কৰি দিবা, তেতিয়াহে তোমালোকৰ অংকটো শুদ্ধ হ'ব। এতিয়া আহিছোঁ আমি ইয়াতে 9.3 জোখত দি ল'লোঁ। নেক্সট তাৰপিছত কি কৰিম আমি আৰু একক জোখত মানে আৰু 1 চেণ্টিমিটাৰ বঢ়াই দিম। বঢ়াই দিয়াৰ লগে লগে আমাৰ 9.3 আছিলে 10.3 হৈ গ'ল। সেইটো 10.3 আৰু জোখত লৈ কেনে সেইটো চি বুলি কৰিলোঁ, হৈ গ'ল এইখিনি। তাৰপিছত এতিয়া আমি কি কৰিম, আমি বিটো এতিয়া বাদ দিয়া, এ আৰু চিটো চাব লাগিব। এ আৰু চিৰ মাজৰ যোনটো মধ্যবিন্দু সেইটো আমি উলিয়াব লাগিব। সেইটো কেনেকৈ উলিয়াব লাগিব মই দেখাই দিছোঁ। তোমালোকে প্ৰথমতে কম্পাছডাল ল'বা, পেঞ্চিলডাল লগাই কেনে আমি জানো যে অৰ্ধবৃত্ত আঁকিব, ইয়াতে মধ্যবিন্দু উলিয়াবৰ কাৰণে আমি দুটা প্ৰথমতে অৰ্ধবৃত্তৰ চাপ এটা আঁকি ল'ব লাগিব। কেনেকৈ আঁকিম? প্ৰথমতে আমি চি ল'ম। চি লৈ কেনে আধাতকৈ বেছি যোৱা কৰি আমি ল'ম। আমি ইমানখিনিতো অনুমান কৰিব পাৰোঁ যে আধাতকৈ বেছি হ'ব। চিৰ পৰা আৰম্ভ কৰিম, আমি এইখিনি ধৰি ল'লোঁ। এইখিনি ধৰি কেনে আমি যেতিয়া এটা বৃত্ত আঁকিম আধালৈকে থৈ দিম। আকৌ সেই একেটা জোখত অকণমান সলনি নকৰা কৰি আমি এৰ পৰা আকৌ দিম। দি কেনে আকৌ এটা কাটাকাটি কৰিলোঁ, এফালেও কৰিলোঁ সেইফালেও কৰিলোঁ, ছেম টু ছেম। যেতিয়া এনেকৈ এটা জেগাত কাটাকাটি কৰিব এই জেগাখিনিত, তাতে আমি পেঞ্চিলেদি ডট এটা দি ল'ম। দি কেনে এইখিনিৰ পৰা এইখিনিলৈকে আমি সংযোগ কৰি দিম। এনেকৈ যোনখিনি জেগা ৰশ্মিডালক কাটিব সেই জেগাখিনিতে আমি অ' বিন্দু বুলি নামাকৰণ কৰি ল'ম। মানে আমি গম পালোঁ যে এ আৰু চিৰ মধ্যবিন্দুটো হ'ল অ' এইখিনি জেগাত। এতিয়া আমি কি কৰিম, এ আৰু চি সংযোগ কৰিব পৰা কৰি এটা অৰ্ধবৃত্ত আঁকিম। সেইটো কেনেকৈ আঁকিম? অ' বিন্দুক কেন্দ্ৰ কৰি, মানে অ' বিন্দুক কেন্দ্ৰ কৰি এনেকৈ আৰু চি ব্যাসাৰ্ধ লৈ কেনে, ব্যাসাৰ্ধ মানে হ'ল এইটো যিহেতু অৰ্ধবৃত্ত ইয়াৰে এডাল ব্যাস বুলি কয়। চিৰ পৰা এ লৈকে এডাল ব্যাস। যেতিয়া আমি চিৰ পৰা অ'লৈ ক'ম সেইডাল হ'ল ব্যাসাৰ্ধ। এতিয়া এইটো ব্যাসাৰ্ধ লৈ কেনে আমি এটা বৃত্ত আঁকিম। বৃত্তটো যেতিয়া তোমালোকে গম পাবা যে চিটো লাগিছে আৰু এটো লাগিছে, যদি ইফাল সিফাল হয় গম পাবা এইটো অংকটো ভুল হৈছে। যদি চিধা চিধি কৰি তোমালোকে দেখিছা মোৰ এইটো জেগাই জেগাই লাগি গৈছে, মই য'ত য'ত ডট দিছোঁ সেইটো শুদ্ধ হৈছে। আমি অৰ্ধবৃত্তটো আঁকাৰ পিছত আমি কি কৰিম, এবাৰ আহিলে বিৰ কাম। বিক কি কৰিম, আমি এই বিৰ পৰা এই বৃত্তটোক ছেট কৰিব পৰা কৰি এডাল আমি লম্ব আঁকি ল'ম। লম্বডাল আঁকাৰ পিছত যোনখিনি জেগা ছেট কৰিব তাতে ডি বিন্দু বুলি নামাকৰণ কৰিম। এতিয়া কম্পাছটো আকৌ এনেকৈ ল'ম, আমি এনেকৈ ল'ম। এনেকৈ ইয়াতে দি কেনে আৰু এটা চাপ আঁকিম। চাপ আঁকাৰ পিছত যোনখিনি জেগাত পৰিব সেইটো আমি পি বুলি ধৰি কেনে থৈ দিম। এতিয়া এই পিটো য'ত আছে সেইটোৱে হ'ব 9.3, √9.3। কেনেকৈ হ'ল, আমি ইয়াতে এইটো দিয়াৰ পিছত এইটো কাৰণে হ'ল, আমি এতিয়া যদি চাওঁ বি ডি ইকুৱেল √9.3। কিয়? কাৰণ এইডাল যদি আমি পেলাই দিওঁ, এই লম্বডাল আমি যদি ধৰোঁ এডাল বাঁহ এটা জেগাত থিয় কৰাই থৈ দিছোঁ, ওপৰলৈ যিমানখিনি গৈছে আমি যদি সেই জেগাখিনিতে থিয় কৰাই কেনে আমি পেলাই দিওঁ বাঁহডাল, সেই ওপৰত যিমানখিনি গৈছিল তলতো সিমানখিনিয়ে যাব। সেইকাৰণে বি ডি ইকুৱেল √9.3 সেইটোৱে। এতিয়া মই তোমালোকক দেখাই দিম অংকন প্ৰণালীটো লিখে কেনেকৈ, কাৰণ তোমালোকে অকল আঁকিলেই নহ'ব, লিখিবও লাগিব। সেই একেখিনি কথাই আমি এতিয়া জাষ্ট লিখিম। সেই যিখিনি মই তোমালোকক বুজাই দিলোঁ সেইখিনিকে আমি এতিয়া লিখিম। কেনেকৈ লিখিম, এটা স্থিৰ বিন্দু এৰ পৰা, আমি কৈছিলোঁ এৰ পৰা আৰম্ভ কৰা বুলি, এৰ পৰা এডাল ৰশ্মিত, আমি কৈছিলোঁ ৰশ্মি বুলি, ৰেখা নহয় ৰশ্মি, 9.3 একক দূৰত্বত এটা দাগ দি ইয়াত বি লোৱা হ'ল। কাৰণ আমি এৰ পৰা আৰম্ভ কৰিছিলোঁ, বিত ৰখিব লোৱা হ'ল যাতে এ বি ইকুৱেল 9.3 একক। বিৰ পৰা এক দূৰত্বত মানে একক দূৰত্বত এটা দাগ দিয়া হ'ল। মই কৈছিলোঁ যে একক দূৰত্বত দাগ দিয়াৰ পিছত 10.3 হৈ যাব হ'ল। আৰু
এই বিন্দুটো চি বুলি লোৱা হ'ল, চি বুলি দিলোঁ। এই চিৰ মধ্যবিন্দুটো উলিয়াই আমি যে মধ্যবিন্দু যেনেকৈ উলিয়ালোঁ সেইটোৱে মধ্যবিন্দুটো উলিয়াই সেইটোক অ' বুলি লোৱা হ'ল, অ' বুলি লৈছোঁ আমি। অ' বিন্দুক কেন্দ্ৰ কৰি মানে আমি যোনটো কম্পাছেদি আঁকিছিলোঁ অৰ্থবৃত্তটো, অ' বিন্দুক কেন্দ্ৰ কৰি অ' চিক ব্যাসাৰ্ধ হিচাপে লৈ, ব্যাস নহয় ব্যাসাৰ্ধ, এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল। তাৰপিছত এ চিৰ ওপৰত বিৰে যোৱাকৈ আৰু অৰ্ধবৃত্তটোক ডি বিন্দুত ছেদ কৰাকৈ আমি যোনটো লম্ব আঁকিছিলোঁ, মই বাঁহডালৰ কথা যোনখিনি বুজাইছিলোঁ সেইডাল ডি বিন্দুত ছেদ কৰাকৈ এডাল লম্ব টনা হ'ল। এতিয়া বি ডি ইকুৱেল √9.3। তোমালোকক মই কৈছিলোঁ যে বি ডি ইকুৱেল √9.3। এতিয়া গম পালা নিশ্চয় যে কিয় হ'ল। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত তোমালোকক মই বাকী যিকেইটা প্ৰশ্ন উত্তৰ আছে সেইকেইটা কৰাই দিম। তোমালোকে ভিডিঅ'বোৰ চাই যাবা, শেষলৈকে চাবা, মনোযোগেৰে চাবা, তেতিয়া বুজি পাবা। আৰু যদি ভিডিঅ'টো কিবা বুজি পোৱা নাই মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো চাই কিনে যদি ভাল লাগিল লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকন টিপি দিবা।